নমস্কাৰ বন্ধুসকল, মই বানেশ্বৰ। আপোনালোক সকলোকে মই ইউটিউব চেনেলটোতে স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকক লৈ আহিছোঁ কেইটামান অসমীয়া কুইজ, যিকেইটা কুইজ আমি জানি থোৱাটো অতিকৈ দৰকাৰী। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আহক বন্ধুসকল, পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথম কুইজটো হৈছে অসমৰ সৰ্বপ্ৰথম ক্ৰীড়াভিত্তিক সংস্থাটোৰ নাম কি? হয় বন্ধুসকল, অসমৰ সৰ্বপ্ৰথম ক্ৰীড়াভিত্তিক সংস্থাটোৰ নাম কি? উত্তৰটো যদি জানে আপুনি কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। বন্ধুসকল, উত্তৰটো হৈছে স্পৰ্টিং এছ'চিয়েশ্যন। হয় বন্ধুসকল, স্পৰ্টিং এছ'চিয়েশ্যন। আমাৰ দ্বিতীয় কুইজটো হৈছে অসমৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল? হয় বন্ধুসকল, অসমৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল? উত্তৰটো যদি জানে কমেণ্ট কৰি জনাব। হয় বন্ধুসকল, উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। হয়, উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। আমি পিছৰ কুইজটোলৈ যাওঁ। পিছৰ কুইজটো হৈছে ৰঞ্জী ট্ৰফীত 63 ৰান কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল? হয় বন্ধুসকল, ৰঞ্জী ট্ৰফীত 63 ৰান কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল? যদি উত্তৰটো জানে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। হয় বন্ধুসকল, উত্তৰটো হৈছে ৰামপ্ৰসাদ কাপুৰ। হয়, উত্তৰটো হৈছে ৰামপ্ৰসাদ কাপুৰ। আমি পাছৰ কুইজটোলৈ যাওঁ। পাছৰ কুইজটো হৈছে বন্ধুসকল অসম হকী সন্থা কেতিয়া গঠন কৰা হৈছিল? হয় বন্ধুসকল, অসম হকী সন্থা কেতিয়া গঠন কৰা হৈছিল? উত্তৰটো যদি আপোনাৰ মনত পৰিছে কমেণ্ট কৰি জনাবচোন। হয় বন্ধুসকল, উত্তৰটো হৈছে 1955 চনত। হয়, উত্তৰটো হৈছে 1955 চনত। আমি পাছৰ কুইজটোলৈ যাওঁ। পাছৰ কুইজটো হৈছে বন্ধুসকল অসমত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল কিমান চনত অনুষ্ঠিত হৈছিল? হয় বন্ধুসকল, অসমত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কিমান চনত অনুষ্ঠিত কৰা হৈছিল? যদি আপোনাৰ মনত পৰিছে কমেণ্ট কৰি জনাব। হয় বন্ধুসকল, উত্তৰটো হৈছে 1983 চনৰ 17 ডিচেম্বৰত। হয় বন্ধুসকল, 1983 চনৰ 17 ডিচেম্বৰত। আমি পাছৰ কুইজটোলৈ যাওঁ। পাছৰ কুইজটো হৈছে বন্ধুসকল এছিয়ান গেমছ খেলা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন আছিলে? হয় বন্ধুসকল, এছিয়ান গেমছ খেলা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন আছিলে? আপোনাৰ নিশ্চয় মনত আছে, যদি মনত আছে কমেণ্ট কৰি জনাব মোক। বন্ধুসকল, উত্তৰটো হৈছে বিদ্যুৎ গোস্বামী। হয় বন্ধুসকল, উত্তৰটো হৈছে বিদ্যুৎ গোস্বামী। বন্ধুসকল, আজি কুইজৰ শিতানত আপোনালোকে কেইটা উত্তৰ দিব পাৰিছিলে মোক কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, আজি আমি শেষৰ প্ৰশ্নটোলৈ যাওঁ। শেষৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগিব। যিসকলে শুদ্ধ উত্তৰ দিব তেখেতসকলৰ নাম মই অহা খণ্ডত প্ৰকাশ কৰিম। শেষৰ প্ৰশ্নটো হৈছে অসমৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল? হয় বন্ধুসকল, অসমৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল? বন্ধুসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ আহোঁ। জয় অসম।